সৌকান্তে হ'বলৈ অনুৰোধ মানে আমাৰ ধ্ৰুৱজ্যোতি কাকতি দেৱক অনুৰোধ জনাইছো অতি শীঘ্ৰে যেন তেখেতে আমাৰ এই ৰাস্তাটো সম্পূৰ্ণ কৰি দিয়ে। মানে 2 বছৰেদি ইমানখিনি পলম কৰিলে তেওঁ 2 বছৰত হোৱা এই ৰাস্তাটো কিয় আমাৰ ইমান সময় লাগিছে আমি নাজানো। 81.98 লাখ টকা ক'ত কিমান খৰচ কৰিলে আমি নাজানো। আপোনালোকে দেখিছেই যে এই ৰাস্তাৰ মাজত শিলখিনি ওলাই আছে আৰু কিমান দিন লাগে আমি গম নাপাওঁ। আমাৰ এই স্থানীয় ইয়াম ৰণেন্দ্ৰ নাজৰিক দেৱৰ আমি অনুৰোধ জনাইছো যেন আপুনি নিজৰ গাঁওখনৰ এই ৰাস্তাটো যেন আপুনি সোনকালে মানে নিৰ্মাণ কৰি দিয়ে, তাৰ বাবে আপোনাক অনুৰোধ থাকিল। নহ'লে আমি পূব দেফলা অঞ্চল ছাত্ৰ সন্থাই ইয়াৰ বাবে সংগ্ৰাম কৰি যাবলৈ সাজু। এই কলবাৰী মাজুচুবাৰ নামঘৰৰ প্ৰায় যদু কলিতা ঘৰলৈকে এইখিনি ৰাস্তাটো শিল বালি প্ৰায় সম্পূৰ্ণ নহ'ল আৰু আজি প্ৰায় 2 বছৰে হ'ল আধৰুৱা হৈ থাকিল। কিন্তু ঠিকাদাৰ মহৰি আজিলৈকে দেখা নাই। সেইকাৰণে আমি ধিক্কাৰ দিছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ কামখিনি অতি শীঘ্ৰে কামখিনি আৰম্ভ কৰিব লাগে, নহ'লে ৰাইজৰ বহুত অসুবিধা হৈছে জনসাধাৰণৰ, বুজিছেনে? সেয়ে মোক ক'বলগীয়া সেইখিনি। নাই এই শিল বালি যিখিনি দিছে একেবাৰে অসন্তুষ্ট আমি। শিল বালিও কম হৈছে আৰু আজিকালি কামখিনি হোৱা নাই। আমি বাৰিষা আহি পালে আৰু বাৰিষা কেতিয়া কাম কৰিব? আজি 2 বছৰ হৈ গ'ল। গতিকে চৰকাৰক অনুৰোধ কৰিছোঁ সোনকালে কামখিনি হওক। আৰু কি দৈমাৰী আছিল জলেন দৈমাৰী বিধায়ক, গতিকে তেখেতকো এই বিষয়ত অনুৰোধ কৰিছোঁ যাতে কাকতি কি কাকতি আছিল ধ্ৰুৱজ্যোতি কাকতি যাতে এইখিনি কাম সোনকালে কৰি দিয়ে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ।